নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম অভিমানীজনীলৈ অচিনাকি চৰাইজাকৰ অভিমান। কথা আৰু কণ্ঠ দীপশিখা ৰাজকোঁৱৰ। পুৱাৰ শেঙুলীয়া পোহৰত চৌদিশৰ আন্ধাৰবোৰ লাহে লাহে সেউজীয়া ৰঙীন আভাৰে আলোকিত হ'লেই অভিমানীজনী নতুন সপোনৰ সন্ধানত প্ৰকৃতিৰ লগৰী হৈ উন্মনা হৈ পৰে এমুঠি সেউজীয়া সপোন সিঁচাৰ একান্ত মানসেৰে। তাই আপোন পাহৰা হয় অচিনাকি চৰাইজাকৰ সৈতে। চৰাইজাকে তাইক মুক্ত হৈ উৰিবলৈ শিকাইছে। সেই মুক্ত অচিনাকি বিসংগীজাকেই তাইক সপোনৰ সন্ধানত আগুৱাই যাবলৈ উৎসাহ দিয়ে। তাইৰ দৰে অচিনাকি চৰাইজাকৰো তাইৰ প্ৰতি অভিমান বহুত বেছি। দুহাত মেলি আঁকোৱালি নল'লে অচিনাকি চৰাইজাকৰ অভিমান বাঢ়ি যায়। মৌন হৈ থকাৰ যি ক্ষণ অভিমানীজনীৰ দৰে হুবহু একেই। চৰাইজাকৰ গীতত তাই অভিমান সামৰি হাঁহিবলৈ বাধ্য হৈ পৰে। অচিনাকি চৰাইজাক অভিমানীজনীৰ হৃদয়ৰ কোনোবা এটা কোণত নিগাজিকৈ থিতাপি ল'লে, কিয়নো অভিমানীজনীও সুখী। অচিনাকি চৰাইজাকৰ বাবেই নিসংগতা আৰু নিস্তব্ধ সময়বোৰ তাইৰ জীৱনৰ পৰা উৰা মাৰি যাবলৈ ধৰিছে, কেৱল অচিনাকি চৰাইজাকৰ বাবে। সেয়ে হয়তো অভিমানবোৰ অলপ বেছিকৈ বাঢ়িছে।